গুড মৰ্নিং বন্ধুসকল, নমস্কাৰ। মোৰ নাম হৈছে দিবাকৰ আৰু এয়া মোৰ চেনেল গ্ৰেচি-দিবাকৰ আমাৰ চেনেল। আৰু আজি এয়া মোৰ প্ৰথম ব্লগ। মই একো দেখাব বিচৰা নাই, তথাপি মানে অকণমান কিছু দেখাব বিচাৰিছোঁ এইটো ভিডিঅ'ত যে মই আজি বাহিৰলৈ যাম। বাহিৰলৈ গৈ গাহৰি মাংস আনিবলৈ যাম। তাৰপিছত আজি দেওবাৰ ছুটি দিন, গাহৰি মাংস খাব লাগিব। সেইকাৰণে মই গাহৰি মাংস বজাৰ কৰিবলৈ যাওঁ। সেইকাৰণে আপোনালোকক দেখুৱাম যে চেন্নাইৰ গাহৰি মাংস কেনেকুৱা। বৰ্তমান আমি চেন্নাইত আছোঁ আৰু চেন্নাইত ছেটেল হৈ গৈছোঁ। আৰু চেন্নাইত কেনেকৈ গাহৰি মাংস পোৱা যায় তাকে দেখুৱাবলৈ বিচাৰিছোঁ। মই যাম চাইকেল মাৰি, তাৰপিছত আৰু গাহৰি মাংস কেনেকুৱা পাম আপোনালোকে মোৰ লগত লাগি থাকিব। আপোনালোকক দেখাইছোঁ, মই চাইকেলত যাম এতিয়া। মই চাইকেলত যাম, ইয়াত আছোঁ, মই গৈ আছোঁ চাইকেলত। বন্ধুসকল, মই এয়া গাহৰি মাংস উলিয়াই আছে ইয়াত, চাওঁচোন কেনেকুৱা কি কথা। এয়া সৰু মৰু বজাৰ, চাই লওঁ কেনেকুৱা ইয়াত মানে ৰাস্তা কাষতে উলিয়াই। এয়া দেখি, এয়া অসমৰ গাহৰি লেখীয়া ৰাখিবলৈ, কিন্তু ইমান এটা অসমৰ গাহৰি লেখীয়া টেষ্ট নালাগে। উপায় নাপায় নহয় আকৌ ইয়াত। মই অলপ এয়া হৈ গ'ল, তেল থাকে কিন্তু ইমান এটা টেষ্টি নহয়। 1 কেজি লৈ যাওঁ ইয়াৰ পৰাই। এয়া দেখিবলৈ তেলে দেখাইছে, কিন্তু ইমান এটা টেষ্টি নহয়। বন্ধুসকল, মই বজাৰ কৰি আহিলোঁ, গাহৰি মাংস আনিলোঁ, এতিয়া গৈ আছোঁ ঘৰলৈ। আজি পূৰা গাহৰি মাংসৰ লগত খাব লাগিব।
কৰি লওঁ। দোকানখন বন্ধ, শাক পাচলিৰ দোকান বন্ধ, গতিকে ঘৰ যোৱাই ভাল। যাওঁগৈ ঘৰলৈ। এয়া দেখিছে, এয়া হৈ গ'ল আপোনাৰ মানে ফুটপাথৰ ফুড ষ্ট্ৰীট, মানে ষ্ট্ৰীট ফুড। আৰু ইয়াত আপোনালোকে ধচা পচা বিক্ৰী কৰা হৈছে। বহুত মানুহ ৰাতিপুৱা পূৰা খাই আছে মানুহবিলাকে। আৰু এয়া হৈ গ'ল আপোনাৰ মানে আমাৰ ঘৰলৈ যোৱা ৰাস্তা। এয়া হৈ গ'ল আপোনাৰ পুলিচ ষ্টেচন, অকণমানি পুলিচ ষ্টেচন এটা আছে ইয়াত। এয়া আমাৰ ঘৰলৈ যোৱা ৰাস্তা। আৰু একচুৱেলি ইয়াত এটা মন্দিৰ আছে, পেটেংৰা দেৱী টেম্পল বুলি। সেয়া দেখিছেনে আপোনালোকে মন্দিৰটো? ইয়াত মানে মানুহবিলাকে শুকুৰবাৰ শনিবাৰে আহি থাকে। বহুত মানুহ হয়, কেতিয়াবা মানে ইয়াত মানে চাইকেল লৈ ওলাবলৈ বহুত দিগদাৰ হয়। এয়া দেখিছে আপোনালোকে মন্দিৰৰ, এইটো হৈ গ'ল আপোনাৰ পেটেংৰা ভদ্ৰকালীৰ মন্দিৰ লিখিয়া বস্তুটো, কিন্তু বহুত মানুহ হয় ইয়াত, বহুত ক্ৰাউড হয়। কেতিয়াবা ওলোৱা সোমোৱা কৰিবলৈ বৰ দিগদাৰ হয়, মানুহবিলাকৰ ভিৰ লাগি যায়। মানুহবিলাকে প্ৰায় আহি থাকে। এয়া হৈ গ'ল আমাৰ এপাৰ্টমেণ্ট। মই যাওঁ, চাইকেলখন থৈ আহোঁ। এয়া আপোনালোকে দেখিছেনে? এয়া পালোহিয়ে মই। আৰু এয়া আমাৰ পাৰ্কিং স্লট। মই চাইকেলখন ইয়াতে লগাই থওঁ। এয়া চাইকেলখনৰ শিকলিও আছে, শিকলি লগাব লাগিব, নহ'লে চোৰে লৈ যাবলৈ বিপদ হ'ব। চাইকেলখন থৈ মই লগাই দিম চাইকেলখন। বন্ধুসকল, মই বজাৰ কৰি আহি গ'লোঁ, গাহৰি মাংস লৈ আহি গ'লোঁ। আজি আহি গ'লোঁ, সেয়া পালোহি। আৰু বন্ধুসকল, এয়া আছিল চেন্নাইৰ গাহৰি মাংসৰ বজাৰ। চ' মই আনিলোঁ আৰু দুপৰীয়া বনাই খাম। সকল, এয়া আছে মোৰ সৰু মোৰ ভিডিঅ' এটা, আৰু এয়া মোৰ প্ৰথম ব্লগ হয়। আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল লাগিলে মোক অলপ ছাপোৰ্ট কৰিব, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ আৰু লাইক কৰি দিব। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, আকৌ লগ পাবৰ আশাৰে। তেতিয়ালৈকে এৰিলোঁ আপোনালোকক। বাই বাই, থেংক ইউ।